কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰী বাছনিক লৈ Bjp-Rss চলিছে গুণাগথা। কংগ্ৰেছৰ অভিযোগে বিপদ মাতিলে নেকি হিমন্তৰ? নতুন মুখৰ সন্ধানত Bjp-Rssৰ নেতৃত্ব। দিল্লীত সক্ৰিয় ৰাজ্যিক সভাপতি কেন্দ্ৰীয় মন্ত্ৰী। মুখ্যমন্ত্ৰীৰ দাবীদাৰ হিমন্তৰ ঘনিষ্ঠ মন্ত্ৰীও। নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী পদক লৈ বিজেপিৰ বাহিৰে ভিতৰে চলিছে ব্যাপক চৰ্চা। বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে যদিহে অসমত বিজেপি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হৈছে ব্যাপক গুণাগথা। সূত্ৰটোৰ মতে বিজেপি আৰু আৰএছএছৰ একাংশ শীৰ্ষ নেতাই অসমত পুনৰবাৰ বিজেপিৰ চৰকাৰ হলে মুখ্যমন্ত্ৰীৰ পদত বিচৰা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে এখন নতুনমুখক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ সপক্ষে মত পোষণ কৰিছে আৰএছএছে। সূত্ৰটোৱে সদৰি কৰা মতে হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰা নাই আৰএছএছৰ মুৰব্বী মোহন ভাগৱতেও। হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে বিজেপিৰ আন কোনোবা জ্যেষ্ঠ আৰু কৰ্মদক্ষ নেতাক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাটো বিচাৰিছে মোহন ভাগৱতে। জানিব পৰা মতে মোহন ভাগৱতৰ নিৰ্দেশতেই এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিকল্পৰ সন্ধান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই। বিজেপিৰ শীৰ্ষ সূত্ৰটোৰ মতে গৃহমন্ত্ৰী অমিত শ্বাহে অসমত পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিব বিচাৰিছে। উল্লেখ্য যে অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। কিন্তু কংগ্ৰেছ নেতা পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী পদক লৈ পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব। জানিব পৰা মতে কংগ্ৰেছৰ এই অভিযোগে ৰাষ্ট্ৰীয় পৰ্যায়তো বিভূতিত পেলাইছে বিজেপি আৰু আৰএছএছক। অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প বিচাৰিও হলঠেকত পৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় নেতৃত্ব। মন কৰিবলগীয়া যে বিজেপিৰ গৰিষ্ঠ সংখ্যক বিধায়ক আছে মুখ্যমন্ত্ৰী হিমন্ত পক্ষত। তেনেদৰে সহযোগী দল এজিপি আৰু বিপিএফেও মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। কিয়নো অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্তৰ যি ভূমিকা সেয়া অসমৰ আন কোনো নেতাৰ ক্ষেত্ৰতে সম্ভৱ নহয় বুলি ভালদৰে অৱগত হৈছে বিজেপিৰ নেতৃত্ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উপেক্ষা কৰি অসমৰ ৰাজনীতিত বিজেপি তিষ্ঠি থাকিব পাৰিবনে নাই তাক লৈ সন্দেহ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প বিচাৰিলেও সেয়া হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ পচন্দ অনুসৰি। ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত কৰাৰ লগতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীজন তেওঁৰ পচন্দ অনুসৰিয়েই নিয়োগ কৰিব লাগিব বিজেপিয়ে। এই ক্ষেত্ৰত সৰ্বাধিক চৰ্চালৈ আহিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ নাম। মুখ্যমন্ত্ৰীৰ সবাতোকৈ ঘনিষ্ঠ বুলি পৰিচিত পীযুষ হাজৰিকাক মুখ্যমন্ত্ৰী পাতিলে হয়তো আপত্তি নাথাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো। ইফালে বিজেপিৰ ভিতৰচৰাত চলা আন এক চৰ্চা অনুসৰি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীও নিজকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে প্ৰক্ষেপ কৰি পানী ঘোলা কৰি আছে। দেখাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ঘনিষ্ঠতা বৰ্তাই ৰাখিলেও নিজকে এটা বিশেষ জনগোষ্ঠীৰ প্ৰতিনিধি বুলি জহাই অহা এইগৰাকী মন্ত্ৰীয়ে বিভিন্ন ভুল পৰামৰ্শ দি হিমন্ত বিশ্ব শৰ্মাক জনসাধাৰণৰ সন্মুখত লজ্জানত কৰি আহিছে। এনেধৰণৰ বিভিন্ন জল্পনা আৰু কল্পনাৰ মাজতে চৰ্চালৈ আহিছে আন এক প্ৰসংগ। মুখ্যমন্ত্ৰী পদৰ বাবে ঠেং দাঙিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পদ বিচাৰি কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত নিজৰ সমৰ্থনত দিলীপ শইকীয়াই আৰম্ভ কৰিছে কেম্পেইন। বিজেপিৰ আন এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাইও এইবাৰ হ'ব মুখ্যমন্ত্ৰী পদৰ সবল দাবীদাৰ। অৱশ্যে এই সকলোবোৰ নিৰ্ভৰ কৰিব নিৰ্বাচনী ফলাফলৰ ওপৰতহে। বিজেপিৰ নিৰ্ভৰযোগ্য সূত্ৰটোৱে সদৰি কৰা মতে বিজেপিয়ে এইবাৰ অকলেই চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ব। এনডিএৰ সহযোগী দল এজিপি আৰু বিপিএফৰ সহায়তহে চৰকাৰ গঠন কৰিব পাৰে বিজেপিয়ে, যাৰ বাবে সহযোগী দলসমূহৰ সমৰ্থন অবিহনে মুখ্যমন্ত্ৰী পদৰ বিকল্প বিচাৰিবলৈ গৈও এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে বিজেপিৰ লগতে আৰএছএছৰ নেতৃত্ব। মন কৰিবলগীয়া কথাটো হ'ল একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতে আৰএছএছৰ নিৰ্দেশত মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মুখ্যমন্ত্ৰী সলনি কৰিছিল বিজেপিয়ে। সেই একেই কৌশল অসমতো প্ৰয়োগ কৰা হয় নে নহয় সেয়া এই পৰ্যন্ত নিশ্চিত নহয় যদিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা নিজকে মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰাৰ ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।